ছাত্ৰ-ছাত্ৰীসকল মই কালি দিয়া ভিডিঅ'টো তোমালোকে নিশ্চয় চাইছা আৰু যদি কোনোবাই ভিডিঅ'টো চোৱা নাই তলত লিংকত দিয়া আছে তোমালোকে অলপ চাব পাৰা সেইটোৰ লগত অলপ মিল থকা মানে সেই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই আমি যেটো ট্ৰিক্স দিছিলো এই ট্ৰিক্সটো ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ অংকখিনি কৰিম সেই বিষয়ে আজি ক্লাছটো দিছো দুটা অংক আনিছো এটা তোমাৰ উদাহৰণৰ পৰা আৰু এটা লেসনৰ পৰা আৰু এইখিনি যদি তোমালোকে কৰিব পাৰা বহুত তোমালোকৰ কাৰণে সুবিধা হ'ব ঠিক আছে তেতিয়াহ'লে আমি অংকখিনি আৰম্ভ কৰিম উদাহৰণ 1 নম্বৰটো চোৱা যে যদি 10a = 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ উলিওৱা সো এইখিনি আমি ইয়াত লিখিছো যে 10a = 4/3 তেন্তে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ লিখা ঠিক আছে তেতিয়াহ'লে চোৱা ইয়াত কি বস্তু প্ৰথমে দিয়া আছে এইখিনি আমি লিখিম যে আমি প্ৰথমে কি কৰিম যে ধৰি লম যে ত্ৰিভুজ a b c এটা সমকোণী ত্ৰিভুজ বুলি আমি ধৰি লৈছো যে সমকোণী ত্ৰিভুজ ঠিক আছে সমকোণী ত্ৰিভুজৰ এক কোণৰ বিষয়ে কৈছে তেতিয়াহ'লে এক কোণটো কি হ'ব সূক্ষ্মকোণ হ'ব তেতিয়াহ'লে এই কোণটো এটো হ'ব পিছত চোৱা দিয়া আছে কি যে 10a = 4/3 চোৱা আমি জানো লিখিম যে আমি জানো যে 10a = কি হ'ব চোৱা যে 10a = কি হ'ব চোৱা আমি ইয়াত কি লিখি দিছিলো যে চালকক বুকতে লব চোৱা ইয়াৰ ভিতৰত 10 কোনটো আছে ইয়াত 10 ৰ বিষয়ে কৈছে তেতিয়াহ'লে আমাৰ ইয়াত কি 10 টো প্ৰয়োজন হ'ব চোৱা sin এটো কি cos এটো 10 10ত কি আছে লম্ব আৰু কৰ্ণ তেতিয়াহ'লে আমি ইয়াত কি লিখিম লম্ব আৰু কৰ্ণ লম্বটো কি আছে চোৱা BC আৰু কৰ্ণটো কি আছে AB কৰ্ণটো আছে ভূমিটো আছে কি AB আমি এইখিনি লিখিলো তেতিয়া চোৱা যে 10a = কিমান মানটো কিমান দিয়া আছিল 4/3 দিয়া আছিল চোৱা তেতিয়াহ'লে BC ৰ মানটো কিমান হ'ল BC ৰ মানটো হ'ল 4 আৰু AB ৰ মানটো কিমান হ'ল 3 পালো এতিয়া আমাৰ কি কৰিব লাগিব এই কৰ্ণৰ মানটো উলিয়াবলৈ আমাৰ চেষ্টা কৰিব লাগিব আমি AC ৰ মানটো আমি কেনেকৈ উলিয়াম এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ উপপাদ্যটো ঘটুৱাই দিম তাৰ আগতে আমি ইয়াত কি কৰিম এটা ধৰি লম যে দূৰ ঠিক আছে এটা ধৰি ললো তেতিয়াহ'লে BC ৰ মানটো কি হ'ব চোৱা BC = কি হ'ব 4k এতে k যে BC = কি হ'ব 4k হ'ব পিছত AB = কি হ'ব 3k AB = 3k ঠিক আছে এতিয়া আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ ঘটুৱাই পেলাই আমি চোৱা এটো কি আছিল 90 ডিগ্ৰী সমকোণ আছিল সেই কাৰণে আমি ইয়াত কি কৰিব পাৰিম পাইথাগোৰাছৰ সূত্ৰ আমি ঘটাব পাৰিম লিখি দিয়া যে পাইথাগোৰাছৰ সূত্ৰ মতে ঠিক আছে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল কৰ্ণ স্কয়াৰ = লম্ব স্কয়াৰ বা ভূমি স্কয়াৰ দুটাৰ কি হ'ব যোগফল হ'ব তেতিয়াহ'লে আমি প্ৰথমে লিখিম কি কৰ্ণ স্কয়াৰ AC স্কয়াৰ = লম্ব কি আছিল BC স্কয়াৰ প্লাস ভূমি কি আছে AB স্কয়াৰ লিখিলো তেছা যে AC স্কয়াৰ = BC ৰ মানটো কিমান 4k আমি ইয়াত পালো তেতিয়াহ'লে আমি ইয়াত k বুলি লিখি দিব পাৰিম ঠিক আছে পিছত প্লাস AB ৰ মানটো কিমান পালো 3k
3k হোল স্কয়ার তে সো আমি ইয়াত স্কয়াৰটো উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব ac ইকুৱেল টু ইয়াত কি আহি যাব ৰুট আহি যাব ঠিক আছে তেতিয়াহ'লে চোৱা ইয়াত মানখিনি কি হ'ব ইয়াত কিমান হ'ব 16k 4 স্কয়াৰ কিমান হয় 16k স্কয়াৰ প্লাস 3 স্কয়াৰ 9 লগত আছে কি k স্কয়াৰ এতিয়া আমি দুটা কি কৰি দিম প্লাস কৰি দিম প্লাস কৰি দিলে চোৱা কিমান হয় এই দুটা যদি আমি প্লাস কৰি দিওঁ তেতিয়াহ'লে কিমান হ'ব 25k স্কয়াৰ এতিয়া চোৱা যে ইয়াক আমি কি কৰিম বৰ্গমূল লৈ লম আমি কি কৰিম বৰ্গমূল লৈ লম বৰ্গমূল ললে ইয়াৰ কিমান হ'ব 5k হৈ যাব এতিয়া চোৱা আমি ac ৰ মানটো পালো কিমান 5k এতিয়া আমি ইয়াত যদি বহুৱাই দিওঁ 5k যদি আমি বহুৱাই দিওঁ তেতিয়াহ'লে হৈ যাব এইখিনি এতিয়া আমাৰ লাগিব কি যে a কোণৰ আন ত্ৰিকোণমিতিক অনুপাতবোৰ আমাৰ লাগে তেতিয়াহ'লে আমি প্ৰথমে কি কৰিম যে sin a টো আমি নিৰ্ণয় কৰিম ঠিক আছে যে বাকি অনুপাতবোৰ আমি লিখিব পাৰিম কেনেকৈ লিখিম চোৱা sin a ইকুৱেল টু কি হ'ব sin মানে কি আছিলে লম্ব আৰু কৰ্ণ তেতিয়াহ'লে আমি ইয়াত লিখিম লম্বটো কি bc আৰু কৰ্ণটো কি আছিলে চোৱা ac ইয়াত বহুৱাই দিলো c এতিয়া চোৱা bc ৰ মানটো কিমান আছিলে 4k আৰু ac ৰ মানটো কিমান ওলালো 5k চোৱা k কেনসেল থাকি যাব কি this 4/5 আমি টু সাইনৰটো পালো তাৰ পিছত আহা যে সাইনৰ পিছত কি আহিব cos a ইকুৱেল টু কি হ'ব cos টো চোৱা ইয়াত cosৰটো কি হ'ব cos বুক মানে ভূমি আৰু কৰ্ণ ভূমিটো কি a b আৰু কৰ্ণটো কি আছে ac ইয়াত লিখিম কি ac ইকুৱেল টু চোৱা যে ভূমি কিমান 3k আৰু তোমাৰ কৰ্ণটো কি 5k k কেনসেল থাকি যাব কি 3/5 পিছত আহিব কি 10 টো ইয়াত দিয়া আছিল ঠিক আছে তেতিয়াহ'লে আমি সাইনৰ উলটাটো কি হ'ব আচ্ছা ইয়াত আমি লাগিলে 10 টো আমি ইয়াত লিখি আছো কোনো কথা নাই 10 টো দিয়া আছিল কিমান 4/3 দিয়া আছে ঠিক আছে এতিয়া চোৱা সাইনৰ উলটাটো কি আছিল cosec a বুলি লিখো ইকুৱেল টু উলটা মানে কি আমি উল্টাই দিম উল্টাই দিলে কি হৈ যাব ওপৰত ac হ'ব তলত bc হ'ব তেতিয়াহ'লে ইয়াৰ মানটো আমি এইটো উলটাটো পাই যাম তেতিয়াহ'লে ইয়াত কিমান হ'ব ওপৰত 5 তলত 4 পিছত cosৰ উলটাটো হ'ব sec a ইকুৱেল টু তেতিয়াহ'লে এইটো উলটাটো হ'ব আমি ইয়াত লিখি দিব পাৰিম ওপৰত 5 তলত 3 ঠিক আছে পিছত চোৱা 10 ৰ উলটাটো কি হ'ব cot a ইকুৱেল টু এইটো উলটা হ'ব তেতিয়াহ'লে আমি ইয়াত কি লিখিম 3/4 আমি এইখিনি ৰিজাল্ট পাই গলো তেতিয়াহ'লে ইয়াত এইটো চেপ্টাৰত যিকেইটা অংক আছে গোটেইকেইটা অংক এনেকৈ কৰিব লাগিব আচ্ছা ঠিক আছে এতিয়া আমি তাৰ পিছৰ অংকটো কৰোঁ তাৰ পিছৰ মানে অনুসৰণি 8.1 ৰ অংককেইটা আমি কৰিম এতিয়া অনুসৰণি 8.1 ইয়াত চোৱা কেইটামান অংক দিয়া আছে 1 2 3 4 5 ইয়াত চোৱা আৰু কেইটামান অংক ইয়াত দিয়া আছে কথা নাই ইয়াৰ পৰা আমি কিছুমান অংক কৰিবলৈ চেষ্টা কৰিম চোৱা ইয়াৰ পৰা 1 নম্বৰ অংকটো চোৱা 1 নম্বৰ অংকটো দিছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ B কোণটো সমকোণ আৰু AB 24 সেন্টিমিটাৰ আৰু BC 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা ইয়াত চোৱা কি 1 নম্বৰ দিছে sin A cos A পিছত sin C cos C এইখিনি আমাৰ উলিয়াবলৈ দিছে ঠিক আছে তেতিয়াহ'লে আমি ইয়াত আৰম্ভ কৰোঁ আহা সো আমি ইয়াত লিখি আছো 8.1 অনুসৰণিৰ 1 নম্বৰ অংক দিছো কোৱেশ্চন নম্বৰ 1 1 নম্বৰটো তোমাৰ দিয়া আছে কি কি তো প্ৰথমে লিখিলো যে দিয়া আছে
দিয়া আছে যে ABC ত্ৰিভুজ এংগল B কোণটো কিমান 90 ডিগ্ৰী দিয়া আছে তাৰ পিছত AB ইকুৱেল টু দিয়া আছে কিমান যে 24 সেন্টিমিটাৰ পিছত BC ৰ মানটো কিমান দিয়া আছে 7 সেন্টিমিটাৰ ঠিক আছে আমাৰ উলিয়াব লাগে এক নম্বৰত উলিয়াব লাগে কি যে sin A আৰু cos A আমি আগৰ অংকটোত কৰিছো ঠিক একেদৰে দুই নম্বৰত আছে যে sin C আৰু cos C মানে এখানে উলিয়াব লাগে এতিয়া আমি প্ৰথমে কি কৰিম যে ইয়াৰ ডায়াগ্ৰামটো আমি আঁকিবলৈ চেষ্টা কৰিম চিত্ৰটো আঁকিবলৈ চেষ্টা কৰিম চোৱা ইয়াত এটা সমকোণী ত্ৰিভুজ আঁকিলো প্ৰথমে সমকোণী এটা ত্ৰিভুজ আমি ইয়াত আঁকিলো ঠিক আছে চোৱা সমকোণী ত্ৰিভুজৰ কি কৈছিলে B কোণটো কিমান 90 ডিগ্ৰী তেতিয়া হলে এই কোণটো কি হ'ব B হ'ব এটো 90 ডিগ্ৰী পিছত চোৱা A B আৰু B C এই দুটাৰ কথা কৈছে তেতিয়া হলে A B ৰ মানটো কিমান A এতিয়া চোৱা আমি প্ৰথমে এই অংকটো কৰিম তেতিয়া হলে এইটোৰ আমি ডায়াগ্ৰামটো আঁকি লম A কোণৰ সাপেক্ষে আমি কি কৰিম মানটো ধৰিম তেতিয়া হলে এইটো A কোণ তেতিয়া হলে আমাৰ ভূমি সংলগ্ন কোণ কি হ'ব A হ'ব আৰু যেটো আমি C বুলি ধৰিম হেতু তেতিয়া আমাৰ ভূমি সংলগ্ন কোণ কি হৈ যাব এটো C হৈ যাব তেতিয়া এটো ভূমি হ'ব আৰু A কোণৰ সাপেক্ষে কি হ'ব এটো ভূমি হ'ব আৰু C কোণৰ সাপেক্ষে এটো কি হ'ব ভূমি হ'ব মনত ৰাখিলে হল ঠিক আছে তেতিয়া আমি অংকটো আৰম্ভ কৰো এতিয়া চোৱা এটোৰ ক্ষেত্ৰত চোৱা যে A B ৰ মানটো দিয়া আছে A B কিমান আছে 24 আৰু BC ৰ মানটো কিমান দিয়া আছে 7 সেন্টিমিটাৰ দিয়া আছে 2 সেন্টিমিটাৰ এটো সেন্টিমিটাৰ এতিয়া আমি কি কৰিম পাইথাগোৰাছ ঘটাই দিম পাইথাগোৰাছৰ সূত্ৰ মতে আমি লিখিম দেখে পাইথাগোৰাছৰ সূত্ৰ মতে আচ্ছা আমি পাইথাগোৰাছৰ সূত্ৰটো আমি কি জানো যে কৰ্ণ স্কয়াৰ কৰ্ণটো ইয়াত কি আছে A C স্কয়াৰ ইকুৱেল টু লম্ব বা ভূমি কিবা এটা লিখিলে হল যে B C স্কয়াৰ আমি লম্ব লিখিছো প্লাস AB স্কয়াৰ ভূমি লিখিছো এতিয়া আমাৰ লাগিব কাৰ মান AC ৰ মান তেতিয়া হলে আমি ইয়াত AC ইকুৱেল টু আমি ৰুট স্কয়াৰটো উঠাই দিলো তেতিয়া হলে ইয়াত কি আহি যাব ৰুট আহি যাব সেই কাৰণে আমি ইয়াত লিখি দিলো ৰুট BC স্কয়াৰ প্লাস AB স্কয়াৰ এতিয়া আমি ইয়াত কি কৰিম মানকিটা বহুৱাই দিম BC ৰ মানটো কিমান আছিল BC 7 স্কয়াৰ প্লাস AB ৰ মানটো কিমান হ'ব 24 20 ইয়াত কি হ'ব স্কয়াৰ হ'ব এতিয়া আমি কি কৰিম এটো হাতৰ স্কয়াৰে কিমান হ'ব 49 প্লাস 24 ৰ স্কয়াৰে কিমান হ'ব যে 576 হ'ব ঠিক আছে এতিয়া আমি দুটা কি কৰিম যোগ কৰি দিম যোগ কৰি দিলে চোৱা কিমান হয় তেতিয়া হ'ব 6 to 5 এতিয়া কোৱাচোন 6 to 5 ৰ বৰ্গমূল কিমান হ'ব আমি ৰুটটো যদি উঠাই দিও তেতিয়া হলে ইয়াত কি আহি যাব 25 আহি যাব তেতিয়া হলে আমি এই মানটো পাই গলো কিমান 25 এতিয়া এক নম্বৰত চোৱা যে এক নম্বৰত আমি কৰিবলৈ হলে আমাৰ কি লাগিব এক নম্বৰত কি আছিল চোৱা যে sin আৰু cos যে sin A আৰু কি আছিল cos A চোৱা sin A মানে কি আছিল আমি এখিনি লিখিলো যে সা লগ কক বু ক তে লব চোৱা sin মানে এটো লম্ব আৰু কৰ্ণ এতিয়া চোৱা লম্বটো কি আছিল BC কৰ্ণটো কি আছিল AC আমি এতিয়া ইয়াত মান কিটা বহুৱাই দিম লম্বটো চোৱা কিমান 7 সেন্টিমিটাৰ ইয়াত 7 লিখিছো কৰ্ণটো কিমান চোৱা 25 ইয়াত লিখি দিছো পিছত চোৱা cosৰ ক্ষেত্ৰত কি হ'ব cosৰ ক্ষেত্ৰত কি হ'ব বু ক ভূমি আৰু কৰ্ণ তেতিয়া হলে আমি ইয়াত লিখিম কি ভূমিটো কি আছে AC AC পিছত কৰ্ণটো কি আছে সৰি ভূমিটো আছে AB আৰু কৰ্ণটো কি আছে AC ইকুৱেল টু চোৱা এতিয়া AB ৰ মানটো কিমান পালো 24 আৰু AC ৰ মানটো 25 বাস আমি এক নম্বৰটো ৰিজাল্ট পালো এতিয়া আহা দুই নম্বৰ অংকটোলৈ দুই নম্বৰত কি আছে দুই নম্বৰত চোৱা দিছে যে sin C আৰু cos C
ঠিক আছে চোৱা ইয়াত আমি কি কৰিছিলোঁ যে সাইন এ কাৰণে আমি এইটো এ কোণ ধৰিছিলোঁ এতিয়া চি আহিছে তেতিয়াহ'লে কোনটো হ'ব এইটো হ'ব তেতিয়াহ'লে ইয়াৰ আমাৰ ডিৰেকশ্যনটো চেঞ্জ হৈ যাব আমি সদায় যেতিয়া মানকেইটা আমি লিখিম সদায় আমি কি কৰিম ভূমি সংলগ্ন কোণটোকহে আমি ধৰিবলৈ চেষ্টা কৰিম তেতিয়াহ'লে ইয়াত চোৱা এই চি কোণটো চোৱা ভূমিত সংলগ্ন নহয় তেতিয়াহ'লে আমি এইটো বনাই ল'ব পাৰিম বা এইটো আমি ধৰি ল'ব পাৰিম যে এইটো ভূমি এইটো কি হ'ব তেতিয়াহ'লে লম্ব হ'ব আমি এনেকৈ লিখিব পাৰিম চোৱা বি কোণটো কি কৈছিলে সমকোণ তেতিয়াহ'লে ইয়াতটো চি তেতিয়াহ'লে এইটো কি হৈ যাব এ হৈ যাব তেতিয়াহ'লে এইটো হ'ব আমি ইয়াত লিখিব পাৰিম বিৰ পৰা চি কিমান 7 পিছত চোৱা এৰ পৰা বি কিমান 24 পিছত এৰ পৰা চি কিমান 25 আমি এনেকৈ লিখিব পাৰিম ঠিক সেইদৰে সাইন চি সাইনৰটো কি আছিলে চোৱা লম্ব আৰু কৰ্ণ আছিলে চোৱা লম্ব কৰ্ণ আৰু ভূমি কৰ্ণ ইয়াত কি লিখিম লম্বটো চোৱা কি এ বি কৰ্ণ কি আছিলে এ চি সেম একেই থাকিব এতিয়া চোৱা এ বিৰ মানটো কিমান 24 আৰু এ চিৰ মানটো কিমান 25 পিছত এটুত কি হ'ব ভূমি আৰু কৰ্ণ ভূমিটো চোৱা বি সি কৰ্ণটো কি এ সি চোৱা বিচিৰ মানটো কিমান 7 পিছত এ চিৰ মানটো কিমান 25 বাস আমি এইটো পাই গ'লো ৰিজাল্ট আমি দুইটা মিলি পেলাই আমাৰ কি এটা ৰিজাল্ট হৈ গ'ল মই আশা কৰিছোঁ তোমালোকে অংকটো বুজিছা আৰু চোৱা ইয়াত কেইটামান অংক দিয়া আছে তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা উদাহৰণৰ এটা অংক কৰিছোঁ হেতুৰ নিচিনাই হয় এইটো চোৱা 3 নম্বৰ অংকটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা পিছত চোৱা 5 নম্বৰ অংকটো তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু এই অংকটো 2020ত আহিছে 2 মাৰ্কৰ কাৰণে তোমালোকে অলপ চাবা এইটো অংক তোমালোকে যদি পাৰা কৰিবলৈ চেষ্টা কৰিবা নহ'লে মই কৰি দিম কোনো কথা নাই এটা চোৱা যে 15 যদি আমি এফালে লৈ আহোঁ কি হৈ যাব 8/15 হৈ যাব তেতিয়াহ'লে cot equal to 8/15 হ'ব কৰিবা চেষ্টা কৰিবা মই এইটো কৰি দিম চোৱা এবাৰ 10p minus cot p ইয়াত চিত্ৰৰ কথা কৈছে তেতিয়াহ'লে ইয়াত পৰা আমি চিত্ৰটো পাম চোৱা এই দুটা মান দিয়া আছে আমি এই মানটো আমি উলিয়াই ল'ম কোনো কথা নাই তাৰপিছত ইয়াত চোৱা এটা অংক দিয়া আছে এইটো মই কৰি দিম কোনো কথা নাই প্ৰথমে এইখিনি শিকিবলৈ চেষ্টা কৰা ইয়াত চোৱা ইয়াত 5টা অংক দিয়া আছে এই 5টাৰ পৰা পৰীক্ষাত এটা আহিবই মানে মোস্ট ইম্পৰ্টেণ্ট বুলিও ক'ব পাৰা মোস্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা এটা অংক আহিবই পৰীক্ষাত ঠিক আছে তেতিয়াহ'লে তোমালোকে অংকখিনি নিজে কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেণ্ট বক্সত জনাই দিবা